ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব নপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে সম্পূৰ্ণ কথাখিনি বুজি পাব। নমস্কাৰ, ধন্যবাদ, জয় আই অসম। তুমি কালি আচোন এটা কথা আছে। কি মই ইয়াতে আছো দে কও। নহয় ময়ো চাই যাওঁ। মই এটা কইনা চাই ৰৈ দিছিলো ৰ, তোক কবাহে লাজ কৰি আছিলো। কইনাটো চাই আহোঁ তাতে পাৰা যদি কইনাটো লৈও আনিবি বাৰু। দিনত ধৰি আহো একেবাৰে কইনা চাই ওলাই আছো এটা কথা আছে। চোৱা যাবি নেকি? মই যাওঁ দে। মই যাওঁ দে আৰু বেছিকে নাখাবি দে নাখো দে আমি বাহিৰতে বহ, মস্ত গৰম। বচোন বহ, দেচোন দে বহ বাহিৰতে। মই পানী চানি লম লাগি লাগি মিঠা লাগছি আজি আগৰ দিনৰ মানুহে কৈছিল কইনা বোলে মিঠা হবে হয় নেকি? পানী গিলাস গীতা নি চাউ লৈ একেবাৰে ৰসুৰা অলপমান তাই ৰস নাস্তা দিব পাৰে ৰ বাপা চাহ খাৱা নাই ৰং খা আজি সুধা চাই দে নাস্তা চাস্তা নাই একো দে আজি সুধা চাহে খাচোন চাহৰ কাপ গীতা নি বাপা হাতৰ লগত অলপ কথা পাতি মইনো কি কথা পাতিম বাপা হাতৰ লগত কথা পাত কি কথা পাতা পাতে বাপা কি কথা পাতা মই অলপ যাওঁ দে মোৰ বন্ধু ৰূপুল দাস মোৰ বন্ধু জিতু মোৰ নাম বৰ্ণালী দাস কইনা আছো দোৱাটো ভাল লাগছে কোন কোন আছে মা আছে দেউতা আছে আইতা আছে ভণ্টি এটা আছে আৰু এটা ভাই আছে ঘৰত ময়ে ডাঙৰ নাথাকি আৰু চালো দে ভালে লাগছি অহা মাহৰ 20 তাৰিখে বিয়াখন শেষ কৰিম দে পিছে হ'ব দে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব নপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে সম্পূৰ্ণ কথাখিনি বুজি পাব নমস্কাৰ